গুড মৰ্নিং এভৰিৱান। মোৰ ভিডিঅ'টিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া ঘৰত, মানে মোৰ মাৰ ঘৰত আজি মনসা পূজা, সেইকাৰণে পূৰা যো-জা চলি আছে। এয়া আমাৰ ঘৰুৱা মন্দিৰ হয়, এইটো মনসা মন্দিৰ। আৰু মাহঁতে ৰাতিপুৱা পানী তুলি আহিলে আজি পূজাৰ দিনা। মা, দেউতা, ভাইটি আৰু ওচৰৰে বৰমাহঁত খুৰীহঁত চব গৈছে পানী তুলিবলৈ। এনেদৰে এইটো আমাৰ ৰাজহুৱা মনসা মন্দিৰ, এনেকৈ সেৱা কাঢ়ি আহিছে। এয়া পুখুৰীত আৰু পানী তুলি অহাৰ পাছত এনেদৰে যাত্ৰা কলপুলিৰ তলত কিবা মন্ত্ৰ মাতিছে, কিবা পূজা কৰিছে। মন্দিৰলৈ ডাইৰেক্ট যাবলৈ দিয়া নাই, এয়া গোটেইখিনি মানুহ ইয়াতেই জমা লাগিছে আৰু কিবা মন্ত্ৰ মাতি আছে। এয়া আৰু এইফালে ওচৰৰ বৰমাহঁত খুৰীহঁত চবেই তামোল কটাত ব্যস্ত। ৰাতিপুৱা সময়খিনিত গোটেই চব্জি কাটিছিলে চোতালত, সেইখিনি ভিডিঅ' বনাবলৈ নহ'লেই, ইটো সিটো কামত ব্যস্ত হৈ থাকোঁতে। আৰু এয়া ওচৰৰে বৰ্তা এজনে পূৰা চাহত ব্যস্ত হৈ আছে, এয়া চাহ দি আছে। আৰু এইফালে ভাত বনাই আছে, মানে ভোজ বনাই আছে মনসা পূজাৰ। মানুহ হ'ব 300-350 মান, পূৰা লাগি আছে। গৰমো দিছে আজি পূৰা। এয়া বলিৰ কাৰণে পূৰা যো-জা চলি আছে। ছাগলী, পাৰ এনেদৰে বলি দিয়াৰ আগত অকণমান শুচি কৰি লৈছে কিবা মন্ত্ৰ মাতি বামুণে। এয়া বলি হোৱাৰ পাছত সেৱা কৰাৰ সময়। আমি নোৱাৰোঁ, এওঁলোকৰ ফালৰ মানুহখিনি মানে মহাপুৰুষীয়া হয়, সেইকাৰণে বলি চাবও নোৱাৰোঁ, সেৱা চেৱা কাঢ়িবও নোৱাৰোঁ। এয়া হোমৰ ফুটি আছে। আৰু এইফালে বলি হোৱাৰ পাছত পাৰবোৰ এনেদৰে চাফা কৰিছে চবেই লগ লাগি। এয়া চাওকচোন, ভিডিঅ' বনোৱা দেখি গোটেই উঠাই দিছে। এয়া আৰু এইফালে ছাগলী চাফা কৰিছে। ছাগলী 2টা আছিলে আৰু পাৰও আছিলে কেইযোৰমান, এনেদৰে চাফা কৰিছে। আমাৰ ওচৰৰে বৰ্তা ল'ৰা, খুৰা ল'ৰা মিলি এনেদৰে চাফা কৰিছে। এয়া পূৰা লাগি আছে কামত। আৰু এইফালে ভোজ খাই আছে চবেই। আৰু এয়া সন্ধিয়াৰ সময়, সন্ধিয়া ওজা উঠিছিলে, মানুহো হৈছিলে প্ৰসাদ খোৱা, কিন্তু ভিডিঅ' বনাবলৈহে নহ'লে ঘৰত ব্যস্ত হৈ থাকোঁতে। এয়া আজিলৈ আহিছোঁ, পিছে ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।